কামড়ে দে ও কামড়ে দিব ও ভাই ও কামড়ালে এখানে জুবিন দা বহিছিল না বহিছিল কি জানি জুবিনে ফটো চাবা লাগিব জুবিনে য'ত বহিছিল আমি তাত বহিব লাগিব এই যে পাৰ্কখনত জুবিন দা অহাৰ কাৰণে আৰু বেছি মূল্যৱান হৈ গৈছে বুলি আমি ভাবো হয়নে সঁচা সেইটো হয়। সঁচাকৈ ক'ব হয়। লাগিব কাৰণ যেতিয়া আমাৰ জুবিন দা ইয়াতে আহিল হয়। সঁচাকৈ প্ৰাকৃতিক বুলিয়ে নহয় হয়। মানৱ জাতি জাগি উঠিছে হয়। কাৰণ জুবিনে এটা কথাই কৈছিল প্ৰাকৃতিক প্ৰেমিক হ'ব লাগে হয়। মানুহক মৰম কৰিব লাগে হয়। মৰম কৰিবলৈ শিকক তেনেকুৱা কাৰণ আৰু জুবিন দাৰ মাজত কোনো জাতি ভেদ একো নাছিল নাছিল। তেওঁ সকলোকে সমান চাইছিলে আৰু এই পৃথিৱীত এই বিশ্বত হয় জুবিন দাৰ দৰে কোনো ব্যক্তি জন্ম হ'ব নোৱাৰে আৰু নহয়ও আমাৰ মৰমৰ জুবিন দা এই জুবিন দা এক বছৰ আগতে আহিছিল তেওঁ আহি ইয়াতে শ্বুটিং কৰিব আহিছিল এই লাইফ জেকেটটো দেখিলে কিন্তু জুবিন দালৈকে মনত পৰে এই ডাইনছৰ বিলাক যেতিয়া মানে পৃথিৱীত আহিছিল না তেতিয়া মানুহৰ মানে হেৰি নাছিল এটা চিন নাছিল মানে এই ডাইনছৰ বিলাকৰ শেষৰ পিছতহে মানুহৰ এটা মানে অনুগম হৈছে পৃথিৱীত চাই আছে বেছি টাইমে থাকিব নোৱাৰা জিএফে খাব ডাইনছৰো আছে অলপ বাৰু বাটাৰফ্লাই তো হাই গাইজ আজি আমি আহিছো এটা অদ্ভুত জাগাটোৰ নাম হৈছে এখন পাৰ্ক হয় গংগা যমুনা ৰিজৰ্ট গংগা যমুনা আৰ্গৰ ৰিজৰ্ট বুলি লিখা আছে ইয়াতে আমাৰ জুবিন দাও আহিছিল তো গংগা যমুনা ৰিজৰ্ট আপোনালোকক দেখাৰ কাৰণে আমি চেষ্টা কৰিম যিহেতু জুবিন দাই আগতে আহিছিল আমাৰ জুবিন দাৰ প্ৰতি আমাৰ সহানুভূতি আমাৰ মৰম আমাৰ শ্ৰদ্ধা যিহেতু আছে গতিকে তেওঁ যোৱা জাগাত আমি নিশ্চয় এবাৰ হ'লেও ভিজিট কৰিব লাগিব গতিকে আহক যিহেতু টিকেট কাটিব লাগে গতিকে আমি ইয়াতে টিকেটটো কাটি লওঁ টিকেট কিমান দাদা 30 টকা ইয়াতে আগতে জুবিন দা আহিছিল নেকি জুবিন দা ফটো তুলিছিল ইয়াতে জুবিন দা ইয়াতে আহিছিল নেকি কেতিয়া আহিছিল এক বছৰ হ'ল জুবিন দা ইয়াতে মানে কি মানে গান গাইছিল নে কিবা শ্বুটিং কৰিব আহিছিল হয় তেওঁ কৈছে যে জুবিন দা আহিছিল এক বছৰ আগতে আহিছিল তেওঁ আহি ইয়াতে শ্বুটিং কৰিছিল আৰু ফটো উঠি ইয়াত ফটো তোলাই আছে জুবিনদাৰ বাৰু আমি টিকেটটো কাটি লওঁ দিয়ক দুটা টিকেট দিয়ক ইয়াতে হ'ল টিকেট কাউণ্টাৰ ইয়াতে টিকেট কাটিব লাগে হয় ইয়াতে টিকেটটো কাটি ভিতৰত সোমাব লাগে আহকচোন তো গাইজ এই গংগা যমুনা ৰিজৰ্টখনৰ ভিতৰত কি সুবিধা আছে ইয়াতে আছে মানে কি বস্তু কোনফালে গ'লে কি বস্তু মানে আপোনালোকে উপভোগ কৰিব পাৰিব ইয়াত আছে এনজয় ইউৰ ডে এট আৱাৰ ফিচি ভিউ কেবিনছ আৰু ইয়াত লেখা গংগা যমুনা ৰিজৰ্ট আৰ্গো ৰিজৰ্ট ৰুমছ বটিং মানে এইবিলাক নাৱত হেৰি কৰিব পাৰিব সাঁতুৰিব উঠিব পাৰিব আৰু চিলড্ৰেন পাৰ্কো আছে ফুড আছে ৰেষ্টুৰেণ্ট আছে হৰ্চ ৰাইডিঙো আছে হৰ্চ ৰাইডিং বাৰু আছে নে নাই চাম বাৰু মানে ঘোঁৰাৰ পৰা উঠি আপুনি ঘূৰিব পাৰিব সেনেকুৱা এটা হেৰি লিখা আছে সেইখনত যি লিখা আছে সেইখনতে এইখিনি চেম বস্তু লিখা আছে আৰু ইয়াতে আপোনাৰ লিখা আছে প্লেচটো হ'ল আপোনাৰ জাগাৰা মুকালমুৱা ৰোড নলবাৰী আৰু ইয়াতে চাওক আমাৰ মৰমৰ জুবিন দা এই জুবিন দা এক বছৰ আগতে আহিছিল তেওঁ আহি ইয়াতে শ্বুটিং কৰিব আহিছিল তাৰ চিনেমাৰ ফুটেজ এটা মানে শ্বুটিং এটা কৰিব আহিছিল চিনেমাৰ আহি তেওঁ ইয়াত মানে ফটো উঠিছিল চাওক গতিকে জুবিন দা এইখন পাৰ্কতো আহিছিল এইটো আমি আহিছিল তেওঁ সেইকাৰণে আমি আজি আহিছো গতিকে এইটো চাওক এইটো জুবিন দাৰ ওচৰতে এইটো ফটো এই বাইক ৰাইডিংটো হ'ল এনেকুৱা এখন বাইক চিলড্ৰেন বাইক ৰাইডিং এইটো হ'ল সৰু ল'ৰা ছোৱালীবিলাক আহিলে এনেকুৱা উঠিব পাৰে আৰু বটিংটো যে আছে আপোনাৰ মানে নাওত উঠাটো হ'ল আপোনাৰ এনেকুৱা চিষ্টেমত এইখিনি জেগা আমি দেখুৱাম বাৰু এইখিনি আমি জাষ্ট বেনাৰটো দেখাইছো এনেকুৱাকৈ 3জন উঠি নাও চলাব পাৰি আৰু ইফালে চাওক এইটো হ'ল আপোনাৰ পাৰ্ক কাৰ ৰাইডিং এইটো কাৰ ৰাইডিঙো আছে মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো জাষ্ট আৰু চেম লিখা আছে এইখিনি ফিচি ভিউ কেবিনছ হয় এইখিনি বটিং আৰু বিউটিফুল ৰুমছো আছে ধুনীয়া ৰুমছ আছে চিলড্ৰেন পাৰ্ক আৰু ইয়াতে আছে ATV বাইক ৰাইড বলক আমি জুবিন দাক চিমটি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিতৰত যাওঁ জয় জুবিন দা আহক ইয়াতে হ'ল বটিং এইখিনিত আপুনি পেডেল মাৰি এতিয়া মই বাৰু এফাল দেখাই দিছোঁ ভিতৰত নাযাওঁ এইখনত যে উঠো ন এখন গুচি যাব সেইকাৰণে উঠা নাই বাৰু ইয়াতে মানে আপুনি
পেডেল মাৰি মাৰি বটিং কৰিব পাৰে বাৰু এইটো নুঠো দীঘলী পুখুৰীত দিছে সেম বস্তুটো এই বস্তুটো সজাইছে মানে দীঘলী পুখুৰীৰ নিচিনা বস্তুটো এই বটিংটো সেম এখন বোট আছে কিন্তু এখন বোট থাকিলেও কিন্তু দীঘলী পুখুৰীৰ নিচিনা অলপ মানে অনুভৱ হৈছে আৰু ইফালে চাংঘৰ আছে সিফালে চাংঘৰ বিলাক পাতি থৈছে আৰু সিফালে আমি দেখা আছো আপোনাৰ তো এই লাইফ জেকেটটো দেখিলে কিন্তু জুবিন দালৈকে মনত পৰে হওক এইখন গাড়ী হ'ল মহৰ গাড়ীখন বহুত পুৰণা আৰু এইখন এটা কালাৰ কৰি বঢ়িয়াকৈ ৰাখি থৈছে এইখন অল ইজ গ'ল বুলি আমি ভাবো কাৰণ অল সদায় গ'লে অল বস্তুটো সদায় গ'লে গতিকে এইটো চাওক ডাইনাছৰ এই ডাইনাছৰটো পৃথিৱীৰ জন্ম হোৱাৰ পিছতে মানে ডাইনাছৰ আছিল এই ডাইনাছৰ বিলাক যেতিয়া মানে পৃথিৱীত আহিছিল না তেতিয়া মানুহৰ মানে হেৰি নাছিল এটা চিন নাছিল মানে এই ডাইনাছৰ বিলাকৰ শেষৰ পিছতহে মানুহৰ এটা মানে অনুগম হৈছে পৃথিৱীত তো আহক লাভ এটা কাট চিন দিয়া আছে ইয়াত লিখা আছে গংগা যমুনা আৰ্গ ৰিজৰ্ট আৰু ইয়াতে এইটো জিৰাফৰ বিষয়ে কি ক'ম আপোনালোকে জানে অ ভাই ইয়াতে জিৰাফটো আছে কাক চাই আছে বাচাছো জিৰাফৰ যে গল দীঘাল আজিহে গম পালো মানে আৰু মোৰ হাতখনে নাযায় তালৈকে কাক চাই আছে বা চিৰিয়াখানাত যাতে গম পাইছিলো ইফালে কিবা চাই আছে এইফালে যাই আছে এই ডাইনাছৰটোক চাই আছে বেছি টাইমে থাকিব নোৱাৰা জিৰাফে খাব ডাইনাছৰো আছে ওলাই বাৰু এই বস্তুটো চাওক এখন চিনেমাত সুনীল ছেত্ৰীয়ে এনেকুৱা এটা এখন হেৰি লৈ মানে এনেকে দলিয়াই দিয়ে চিনেমাখনৰ নাম আগাজ আছিল চাগে আগাজ চিনেমাখনত সুনীল ছেত্ৰীয়ে এই এনেকুৱা মোহৰ চকা এটা লৈ পেলাই বিলেনৰ গাত এনেকে দলিয়াই দিয়ে মানে গুণ্ডাৰ গাত দলিয়াই দিয়ে দিয়াৰ লগে মানে এনেকৈ পঢ়ি যায় আৰু এইটো চাই এইটো চিনেমাখনলৈ মন পৰিছে মোৰ আৰু কৈছে এটা যি গান ওলছিল বহুত ট্ৰেণ্ডিঙত আছিল যি বাটাৰফ্লাই এইটো হৈছে এই যিকিনো হওক দে চক চিঙৰে বনাইছে পুখুৰীৰ মাজতে এই চাংঘৰ কেইটা যি দিছে আৰু বাটাৰফ্লাইটো আছে মানে পখিলাটো আমাৰ নলবাৰী ভাষাত ক'ব গ'লে খালৰ মাজত আমি এতিয়া বৰ্তমান খালৰ মাজত আছো আৰু এটা ফিল্ডটো ভাল লাগিছে ন এটা চাৰিওফালে গছ গছনি আছে যিহেতু সেইকাৰণে জুবিন দা চাগে ইয়াতে মানে সেইটোতো মেইন কাৰণ জুবিন দাই গছ য'ত থাকে তাতে জুবিন দা থাকে সেইকাৰণে গছ প্ৰেমিক আৰু মানে সেই আছিল আৰু প্ৰকৃতি প্ৰেমী আছিল কাৰণে সেইকাৰণে চাৰিওফালে চকচু সুধা গছ গছনি বেলেগ একো নাই সেইকাৰণে জুবিন দা ইয়াত আহি কাৰণে ভাল পাইছে ভাল পাইছিল পৰিৱেশটো শেষত এটাই কম জয় জুবিন দা এইটো চাওক এইটো আপোনালোকৰ সহাপু বুলি নাভাবিব এইটো হৈছে ডাষ্টবিন ইউজ মি ইয়াতে ব্যৱহাৰ কৰিব দিছে এইটো ডাষ্টবিন চাওকচোন মই আগৰ পইচা থাকোঁতে মই সহাপু বুলি ভাবিছিলো কিন্তু চাওঁ যে ডাষ্টবিন ভাল লাগছি কাষ্টাবিলাক থব পাৰি আৰু গাইছ ইয়াত মানে চিলড্ৰেন মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে প্ৰায় ভাগ বহুত খেলা বস্তু আছে আৰু এই স্কুল ঘৰ নাই কিবা বেলেগে মানে কি থোৱাকৈ মানে আমাৰ ভাৰতৰ জাতীয় পতাকা মানে আঁকি থৈ দিয়া হৈছে আৰু এই বক্সটোত গান বাজে চুলো না গতিকে বেছি দেখাব নোৱাৰিম যদি ভিডিঅ' চাই ভাল লাগে লাইক শ্বেয়াৰ মানে ছাবস্ক্ৰাইবটো কৰি দিব প্ৰকৃতিক ভাল পাব লাগিব চাওক কি মজা লাগিছে না আপুনি একদম কি কম আৰু ভাষা নাই ছয়খনৰ দৰে পোষ্ট এটা দিব ইচ্ছা গৈছে মোৰ এনেকে এইখন হ'ল এখন সেইখনৰ নিচিনাই একে ব্ৰিজ মানে এজন মানুহে উঠিব পাৰে এইখনত একদম মানে ঘূৰি ঘূৰি ভাগৰ লাগিছে সেইকাৰণে অলপ জুবিন দা বহিছিল না বহিছিল কিজানি জুবিন দা ফটো চাব লাগিব জুবিন দা য'ত বহিছিল আমি তাত বহিব লাগিব জয় জুবিন দা গাইজ আমি আহি পালো এতিয়া মানে গংগা যমুনাৰ মাজত আছো চাৰিওফালে পুখুৰী গছ গছনিৰে ভৰা আৰু গছ গছনি য'ত থাকে জুবিন দাও তাত থাকে বুলি আমি জানো গতিকে ইয়াত আপোনাক সুধিব বিচাৰিছো যে আমাৰ মাজত দাদা এজন আছে দাদা সুধিম আৰু মানে দাদা যিহেতু ইয়াতে থাকে বা ইয়াতে কাম কৰে তেওঁ জানে গতিকে ইয়াত জুবিন দা কিমান বছৰ আগত আহিছিল পোনপ্ৰথমতে অসমবাসীলৈ গংগা যমুনা ৰিজৰ্টৰ পৰাই আমি নমস্কাৰ জনাইছো লগতে আমি ক'ব লাগিব জয় জুবিন দা জুবিন দা আমাৰ মাজত সদায় থাকিব আৰু ভৱিষ্যতলৈকে নকওঁ যেতিয়ালৈকে আমাৰ মানৱ জাতি প্ৰাকৃতিক জীয়াই থাকে তেতিয়ালৈকে জুবিন দা আমাৰ মাজত জীয়াই থাকিব জুবিন দা বুলি ক'লে বুকুখন কঁপি যায় কি ক'ম ভাষাই নাই তাৰমানে জুবিন দা মই ইয়াতে আজি প্ৰায় 2 বছৰ আগতে আছিলে বাকী ইয়াতে গীত শ্বুটিং কৰিছিলে আমাৰ সৌভাগ্য আমাৰ ৰিজৰ্টৰ বাবে ইয়াতে আমাৰ 4 দিন আছিলে জুবিন দাই এইটো গীতটো ন বিশেষভাৱে মোৰ মনত নাই কিন্তু আৰু সেই জনকে নিশিগন্ধা গীত বুলি এটা শ্বুটিং কৰিছিলে সঁচাকৈ তেওঁৰ সেই
গীতবোৰ বা আমাৰ তেওঁৰ সেই যিবিলাক কথা হয় বাৰ্তা সেইবিলাক সঁচাকৈ আমাৰ হৃদয় চুই থৈছে। আজি আমি তেখেতক বহুত মিছ কৰি আছো আৰু ভৱিষ্যত থাকিব তেওঁ আমাৰ লগত সদায় থাকিব চিৰজীৱন চিৰকাল। আৰু গংগা যমুনাৰ বাবে হয় জুবিন দা উম, ভগৱান ভগৱান হয় সঁচাকৈ চিৰজীৱন। আমাৰ বোলে নহয়, অসমবাসী অল বিশ্ব অল ভাৰত উম, সদায় জুবিন দা জয় হওক আৰু জুবিন দা আমাৰ মাজত সদায় জীয়াই থাকিব। হয় ভগৱান হয়। জয় জুবিন দা। জয় জুবিন দা। আৰু মই এটা কথা সুধিব বিচাৰিছো, গতিকে এই যে পাৰ্কখনত গংগা যমুনা পাৰ্কখনত জুবিন দা আছিল, গংগা যমুনা পাৰ্কখন এতিয়া জুবিন দা অহাৰ কাৰণে আৰু বেছি মূল্যৱান হৈ গৈছে বুলি আমি ভাবো, হয়নে? সঁচা, সেইটো হয়। সঁচাকৈ ক'ব হয়। লাগিব। কাৰণ যেতিয়া আমাৰ জুবিন দা ইয়াতে আহিল, হয়। সঁচাকৈ প্ৰাকৃতিক বুলিয়ে নহয়, হয়। মানৱ জাতি জাগি উঠিছে যেন হয়। গংগাজাম ৰিজৰ্টত হয়। আমাৰ জুবিন দা আহিছে, হয়, তাতকে ডাঙৰ বস্তু আৰু একো হ'ব নোৱাৰে। হয়, হয়। সঁচাকৈ আজি জুবিন দাৰ বাবে আমাৰ গংগাজাম ৰিজৰ্টখন আকৌ আমাৰ হয়। পুৰা উমাল উমলাই দিছে। হয়, তাৰমানে হয়। সুগন্ধ বুলি কয় যে, হয়, হয়। তাৰমানে ৰাইজে আকোৱালি লৈছে। গছ গছনি যে জুবিন দাই প্ৰকৃতি প্ৰেমী আছিল, জুবিন দাই গছ গছনি মানুহ দুনুহ জীৱ জন্তু চবকে ভাল পাইছিল। এই বিষয়ে আপুনি কি ক'ব? কি ক'ম আৰু, জুবিন দাইটো প্ৰাকৃতিৰ লগতে জড়িত হৈ থাকিবলৈ ক'ব লাগিব হয়। ন। মানৱ জাতিৰ লগতে প্ৰাকৃতিক তেওঁ ইমান মৰম কৰে, তাৰমানে কি ক'ম আৰু, ভাষা নাই। হয়। কাৰণ জুবিনে এটা কথাই কৈছিল, প্ৰাকৃতিক প্ৰেমিক হ'ব লাগে, হয়। মানুহক মৰম কৰিব লাগে, হয়। মৰম কৰিবলৈ শিকক। উম। তেনেকুৱা কাৰণ আৰু জুবিন দাৰ মাজত কোনো জাতি ভেদে একো নাছিল। নাছিল, তেওঁ সকলোকে সমান চাইছিলে। আৰু এই পৃথিৱীত এই বিশ্বত হয়। জুবিন দাৰ দৰে কোনো ব্যক্তি জন্ম হ'ব নোৱাৰে আৰু নহয়ও। হয়। আৰু জুবিন দা আমাৰ জুবিন দায়ে। হয়। আমি জুবিনক আমি সকলোৱে ভগৱান হিচাপে মানো। হয়। শেষত তেওঁ প্ৰকৃতিৰ লগতে প্ৰকৃতিক ভাল পাইছিল, সেইকাৰণে তেওঁ শেষত প্ৰকৃতিৰ লগতে বিলীন হৈ গৈছে। বিলীন হৈ গৈছে। হয়। তেওঁৰ চিৰাত্মা শান্তি লাভ কৰক লাভ কৰক। আৰু সদায় আমাৰ মাজত থাকক, আমি তাৰে আশা কৰো। হয়। আৰু আৰু হয় হয় আৰু হয় হয় একবাৰ কৈ দিয়ক, জয় জুবিন দা। জয় জুবিন দা। হয়। এনেকুৱা এটা প্ৰকৃতিৰে ভৰপূৰ জাগা, মানে এনেকুৱা প্ৰথম দেখা পালো। চাৰিওফালে চাওক, চাৰিওফালে খাল পুখুৰীৰ নিচিনা এনেকা পুখুৰী আছে আৰু চাইডে চাইডে ৰাস্তা আছে। গছ গছনিবিলাক মানে বঢ়িয়া কৰি ৰাখিছে, এইটোৱে বহুত ভাল লাগিছে। মানে এই জাগাটো আপোনাৰ এনেকুৱা এটা মন মোহিত জাগা, আৰু খোজে খোজে আপোনাৰ গছ গছনি বঢ়িয়াকে মানে শাৰী পাতি ডিচিপ্লিন এটাত মানে ৰোপণ কৰা আছে। জুবিন দাই এনেকুৱা জাগা দিয়ে য'ত মানে প্ৰকৃতি থাকে, য'ত প্ৰকৃতিৰ মানে একদম ভৰপূৰ, সেইবিলাক জাগাতে জুবিন দাই ইয়াতে চাওক মানে প্ৰকৃতিয়ে গছ গছনি আৰু ইমান ধুনীয়াকৈ মানে গছ গছনিবিলাক মানে সেই কৰি থৈ দিয়া হৈছে, একদম কি ক'ম মানে ক'বৰ ভাষা নাই। সেইকাৰণে মানে জুবিনে এই জেগাখিনি বেছি ভাল পাইছিল। তো গাইজ, আপোনালোক যে কৈছিলো হৰ্চ ৰাইডিঙৰ কথা, তো এয়ে হ'ল হৰ্চ, মানে খৰা খৰা দে কামৰে দে তই জানা না, লাহেকে দি অ কামৰে দিব নাংগিয়া। তই তই যা কাৰণে মানে অলপ লাহেকে দি বেকা কৰে কামৰে দে। অ আৰু গাইছ, এইখনে হৈছে ATV বাইকখন, মানে এই বাইকখন লৈ মানে ৰাইড কৰিব পাৰি। ATV ৰাইড মানে এখন মানে কি ক'ম আৰু, মজা বাইক। সাইলেন্সাৰ চাওক, বুম সাইলেন্সাৰ। পানী দি চলে নেকি এইটো? পানী বুলি নহয়, মাটি দিয়ে চলে, ডাঙৰ ডাঙৰ সেইবিলাকত চলাব পাৰি আৰু। আমাৰ পুতলি এখন চলাব পাৰিলে। অ অ এখন গাড়ী আমাৰ ভাইটো সৰু ল'ৰা ছোৱালী আৰু সৰু ল'ৰা ছোৱালী এখন চলাব পাৰিম। এখন বাইক, এখন কাৰ ৰাইডিং, এখন বাইক আৰু এইবিলাক কিছুমান মানুহ ঘৰতে থাকে ন। আৰু গাইছ, আজিৰ ভিডিঅ'টো ইমানতে। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ভাত হৈছে মাইকে ভাত খাব ৰ'ব।